আমাৰ মহান দেশ ভাৰতবৰ্ষৰ জনগণে অনুভৱ কৰে যে শ্ৰীৰাম জন্মভূমিত বিশাল মন্দিৰ নিৰ্মাণৰ লগে লগে দেশৰ প্ৰত্যেক নাগৰিকৰ মন মন্দিৰতো যাতে ভগৱান শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ জীৱন মূল্য প্ৰতিষ্ঠা হয়। আহক আমি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণ কাৰ্যত জড়িত হওঁ। দান হ'ল ভাৰতীয় সনাতন সমাজৰ প্ৰাচীন বৈশিষ্ট্য, এক সামাজিক কৰ্তব্য। আহক সমগ্ৰ দেশবাসীৰ লগতে আমিও নিজৰ সাধ্যানুসাৰে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণৰ বাবে আৰ্থিক বৰঙণি আগবঢ়াওঁ। আমি প্ৰভু শ্ৰীৰামচন্দ্ৰক শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াওঁ। আহক পবিত্ৰ মন্দিৰ নিৰ্মাণত অংশগ্ৰহণ কৰি পুণ্যৰ অংশীদাৰ হওঁ। আহক মুক্ত হস্তে দান আগবঢ়াওঁ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণত। जय जय राम, जय श्री राम, मेरे राम, हे राम, जय जय राम, जय श्री राम।